সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা অসম জাতীয় পৰিষদৰ নেতা লুইনজ্যোতি গগৈক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে। হয়, আছুৰ পাক লুইনজ্যোতি গগৈক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিততে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলক। আৰু আজি ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে তেওঁলোকৰ নেতা লুইনজ্যোতি গগৈক আক্ৰমণ কৰা দুৰ্বৃত্তক কায়ত্ব কৰি উপযুক্ত শাস্তি দিবৰ কাৰণে দাবী উত্থাপন কৰে। লুইনজ্যোতি গগৈক আক্ৰমণ কৰিলে উত্তৰ ভাৰতীয় আৰু নাগপুৰৰ যিটো কালচাৰ, এই কালচাৰ সমন্বিত কিছুমান বিজেপিৰ গুণ্ডা বাহিনী, আমি সেইখিনিক ধিক্কাৰ দিছোঁ। কিন্তু এইটো নহয় আমাৰ দুৰ্বলতা, আমি দুৰ্বল নহয়। আমি যিহেতু তেওঁলোকে গণতন্ত্ৰৰ কথা কয়, আমি গণতান্ত্ৰিকভাৱেই প্ৰতিবাদ কৰিছোঁ। আৰু আজিলৈকে এই অকমান্য চৰকাৰে সেই দালালকেইটাক বা যিজন বিধায়ক আছিলে তেওঁক এৰেষ্ট কৰিব নোৱাৰিলে, আমাক দেখুৱাই দিয়া নাই। কিন্তু এইটো আমি অসমীয়াই মাত্ৰ চৰকাৰক জনাব বিচাৰিছোঁ, আমি শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ কৰিছোঁ। কিন্তু আমি দুৰ্বল নহয়। আমি অসমীয়াই 17 বাৰ মোগলক আক্ৰমণ উফৰাই দিছিলোঁ। আৰু এনেকুৱা নাগপুৰীয়া হিন্দুত্ববাদী যিটো নীতি, যিটো ধাৰাই কিছুমান ডেকা ল'ৰাক এইবোৰ কামত লিপ্ত কৰাইছে, সেইবিলাকক আমি ধিক্কাৰ দিছোঁ। আৰু ভৱিষ্যতে তেখেতসকলক আমি কেনেকৈ পন্থা ল'ম আমিও চিন্তা কৰিম। নহ'লে অনাগতৰ দিনত অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়ায়। আৰু এইদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অসম জাতীয় পৰিষদৰ নেতা লুইনজ্যোতি গগৈক আক্ৰমণ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলে। আৰু প্ৰতিবাদ স্থানৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰিছে অতি সোনকালে দোষীক উপযুক্ত শাস্তি দিয়াৰ লগতে দোষীক কায়ত্ব কৰিবৰ কাৰণে। আমি এটাই চৰকাৰক দাবী কৰোঁ, বৰ্তমান আমি এই যিটো বিশেষকৈ আমি প্ৰশাসনক আমি দাবী কৰোঁ যে আমাৰ যি নিৰ্মম যিটো অত্যাচাৰ চলিল, যি কাৰ্য চলিল, সেই কাৰ্যক আমি গৰিহণা দিয়াৰ লগতে অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰতম শাস্তি দিব লাগে। আৰু লগতে এই কাৰ্যসূচীৰ লগত তেওঁলোকে যিটো কাৰ্য কৰিলে সেই কাৰ্যৰ লগত জড়িত যিজন নাৰায়ণ ডেকা, তেখেতকো গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তেখেতৰ লগতে যিসকল তেওঁ ভেৰণীয়া গুণ্ডা আছিল, সেইসকলক কঠোৰতম হাতেৰে তেখেতকে দমন কৰিব লাগে, শাস্তি দিব লাগে। তেতিয়াহে গণতন্ত্ৰ সুৰক্ষিত হ'ব। অসম জাতীয় পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম জাতীয় পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ।